দাদা শিখৰ এক পেকেট দিয়কচোন। দি আছো ৰ। এক পেকেটত কেই টকা? এক পেকেটত 10 টকা। যদি 2 পেকেট লওঁ কেই টকা হ'ব? জানি ফেলেও দি আছে ৰ, হিচাপ কৰিব লাগিব মই। হা হিচাপ কৰিব লাগিব? কৰক। এক পেকেটত 10 টকা যোগ 2 পেকেটত 10 টকা সমান 2 পেকেটত 1010 টকা। 1010 টকা? নালগে দিয়ক, এক পেকেট দিয়ক। মই হিচাপটো কৰিব লাগিব। হিচাপ কৰো ৰ। মাইনাস 10 টকা এক পেকেটত 1000 টকা হ'ব। হা এক পেকেটত 1000? আজি পৰা চিখন নাখাও যাওক। নাচব ৰব, হিচাপ আৰু আছে। আৰু কি হ'ল হিচাপ? 1000 টকাৰ পাই এক পেকেট মাইনাস মানে 10 টকা মাইনাস 990 টকা। এতিয়া 990 টকা মোক দি আৰু তই য'ত যা তাকে যা।